আজি আপোনালোকলৈ মই লৈ আহিছোঁ এটা মেৰিগ'ল্ড বিস্কুটৰ ৰেচিপি, যিটো একদম কম খৰচত আৰু কম সময়তে বনাব। আহকচোন চাওঁ কি কি লাগে। মেৰিগ'ল্ড বিস্কুটৰ পেকেট এটা, চেনি গুড়ি, গাখীৰ আৰু অকণমান বাটাৰ। প্ৰথমে মই বিস্কুটৰ পেকেট এটা 10 টকীয়া পেকেট লৈছোঁ দেই। তাত এইটো মই মিক্সিত মাৰি গুড়ি কৰি ভালকৈ চালি লৈছোঁ। তাত মই চেনি দিলোঁ আৰু পাউডাৰ গাখীৰ 2 চামুচ মই দি দিছোঁ। মই ৰেচিপিটো আপোনালোকক দি দিছোঁ, আপোনালোকে সেইটো চাই লৈ ফ'ল' কৰিব। চেনি, বিস্কুটৰ গুড়ি আৰু আপোনাৰ পাউডাৰ গাখীৰ ভালকৈ মিক্স কৰি ল'ব। যদি আপোনালোকৰ মিক্সি নাথাকে, বেলনাটো আপোনালোকে মেৰিগ'ল্ড বিস্কুটটো গুড়ি কৰি ল'ব পাৰিব, একো অসুবিধা নাপায়। খালি চালি ল'ব। তাত অকণমান গোন্ধটোৰ কাৰণে আপোনালোকে বাটাৰ বা খাটি ঘিউ দি দিব পাৰে। আৰু এটা কাম কৰিব, চেনিখিনি মিক্সিত মাৰোঁতে তাত 2টামান ইলাচি দি দিব, তেতিয়া গোন্ধটো আৰু ভাল হয়। এইখিনি খুব ভাল ধৰণে মিক্স কৰি তাত অলপ অলপ গাখীৰ দি পেলাই মিক্স কৰি থাকিব, নহ'লে একেচাতে নিব বেছি ঢিলাও হৈ যাব পাৰেতো। গতিকে আপোনালোকে অলপ অলপ দি পেলাই চাব। এইটো মানে খুব ঢিলাও হ'ব নালাগে আৰু খুব টানো হ'ব নালাগে। বেছি টান হ'লেও ভাল নালাগিব। এটা পেৰা যেনেকুৱা ডো হ'ব লাগে, আৰু যেনেকৈ হোটেলতো আপোনালোকে খাই থাকে ন, বোকাখাতৰ পেৰা বা যোৰ পেৰাই নহওক, ভাল ধৰণে মিক্স কৰিব। খুব ঢিলাও নকৰিব, টাইটো নকৰিব। যদি লাগে আপোনালোকৰ যে আপোনালোকে বনাওঁতে বেছি ঢিলা হৈ গ'ল, একো চিন্তা নকৰিব। আকৌ 2খনমান বিস্কুট গুড়ি কৰি ইয়াত মিক্স কৰি দিব। আৰু পাউডাৰ গাখীৰটো আপোনালোকে বেছিও দিব পাৰে দেই, ইয়াত টেষ্টটো নিজৰ ওপৰত কথা। ভালদৰে মিক্স কৰি থাকিব। এইটো ৰেচিপিয়ে হৈছে চবতকৈ সহজ, কাৰণ নাই ইয়াত অভেন লাগিব, নাই আপুনি গেছত বনাব লাগিব। আলহী আহিছে বুলি খবৰ পোৱা লগালগ আপোনালোকৰ ঘৰত একো নাই, এতিয়া দৌৰাদৌৰিকৈ এইটো মিঠাই বনাই দিব পাৰে পেৰাটো। চাওক মোৰ ৰেডি হৈয়ে গ'ল। 5 মিনিট, খুব বেছি 10 মিনিটমান লাগিব বনাওঁতে। এতিয়া মোৰ ডোটো হৈ গ'ল। ডোটো হৈ যোৱাৰ পিছত ধুনীয়াকৈ এটা পেৰাৰ শ্বেপ দিব। নানখাটাটো আপোনালোকে বনাই, নানখাটাৰ নিচিনাকৈ চাইজটো আপোনালোকে নিজৰ ইচ্ছামতে কৰিব। ডাঙৰ খাব মন গ'লে ডাঙৰকৈ বনাব, নহ'বা সৰুকৈ কৰিব। আমাৰ পেৰাটো ৰেডি হৈয়ে গ'ল। চাওক কিমান কম টাইমত, মই কথাই কৈ শেষ কৰিব নোৱাৰিলোঁ। একেবাৰে সস্তা। আপোনালোকৰ এনেই পেৰা কেজি কিমান দাম ন? যদি আপুনি এইটো ঘৰতে বনাই খায়, বহুত বঢ়িয়া লাগিব। কমেণ্ট কৰিবচোন। এতিয়া এইটো চাই আপোনাৰ লগালগে যিকেইটা বস্তু সাধাৰণতে চবৰ ঘৰতে থাকে, মই ড্ৰাই ফ্ৰুটছ অলপমান ওপৰত ডেক'ৰেশ্যনৰ কাৰণে দি দিছোঁ। মই আমলন্দ মিহি মিহিকৈ কাটি পেলাই দিছোঁ। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, একো নাই। পেৰাত নিদিয়ে, মই এনেই দেখিবলৈ ভাল দেখাবৰ কাৰণে দি দিছোঁ। খাবলৈও ভাল লাগিব। কিমান সোনকালে হৈ গ'ল চাওক। নহ'লে গাখীৰৰ আপুনি পেৰা বনাব গ'লে গাখীৰৰ চানা বনোৱা বহুত দিগদাৰ হৈ যায়। চাওক ভাল লাগিছেনে দেখি? একদম হোটেলৰ নিচিনা হৈছেনে বাৰু? মোৰ পেৰা ৰেডি, এতিয়া খাব লাগে। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। সদায় কোৱাৰ দৰে আকৌ কৈছোঁ, আৰু নতুন থাকিলে কোনোবা ছাবস্ক্ৰাইব কৰিব প্লিজ। থেংক ইউ।